কবিতাৰ শিৰোনাম জয় শক্তিও প্ৰাণৰ সংগী। কবি জিতুল কুমাৰ গগৈ। সৃষ্টি মুহূৰ্তৰ পৰাই প্ৰত্যেকেই অনাগত ক্ষণত এক আজন্ম লগৰী সংগী তুমিও হোৱা, স্থায়ী অস্থায়ী অথবা চিৰযুগমীয়া। তেনে এক সংগী মোৰ চিৰস্মৰণীয়, মোৰ প্ৰাণয়ো প্ৰাণৰ হিয়াৰ আমঠু। খাওঁতে শুওঁতে অথবা উঠোঁতে বহোঁতে, কাষতে শুৱাওঁ আগতে খুৱাওঁ, আলফুলে লৈ ফুৰোঁ প্ৰতি ক্ষণতেই মোৰ কঁকালতে। মোৰ সতে সোঁত মিলাই প্ৰাণপণে মোৰ সুখে দুখে, সকলো বিপদ বিঘিনিতেও সহ্যতাৰে কাষতে থাকে। কাষত থাকি মোৰ তৰ্জনী আঙুলিৰ নিৰ্দেশ নতহিয়ে পালন কৰি, তাৰ তীক্ষ্ণ বিজুলী শক্তিৰ সহায়ত মোক কৰি তোলে মুহূৰ্ততে মহান। সি মোৰ সহোদৰ সংগী অথবা ৰক্ষা কৱচ। সেই মোৰ সংগী সহোদৰে কেতিয়াও কাকো নামাৰে নাকাটে, আনকি স্পৰ্শও নকৰে। চেলেক চেলেক পোহৰ নিগৰাই ৰাখি থৈ মাতো প্ৰতিচ্ছবি তাৰ গৰ্ভত। মোৰ প্ৰয়োজন হ'লেই প্ৰতিফলিত কৰি দিয়ে সেই প্ৰতিচ্ছবি। সিয়ে মোৰ আজন্ম লগৰী, নাম যাৰ নিকন কলপ্লিক্স, ক্ষুদ্ৰ এটি কেমেৰা। সিয়ে মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ অন্যতম সংগী সেয়া।